নতুন প্ৰজন্মৰ পৰা আৰু ল'ৰা ছোৱালী ওলাই আহে কোনোবা ডাইৰেকশ্যন কৰিব কোনোবা এক্টিং কৰিব কোনোবাই কেমেৰা চলাব কোনোবাই মিউজিক কৰিব কোনোবাই গান গাব আৰু এতিয়া সেইটো মোৰ দায়িত্ব বুলি ভাবোঁ এইটো বয়সত সেইকাৰণে চিনেমা কৰিছোঁ আৰু চিনেমা কৰি যাম প্ৰত্যেক বছৰ এখন ভাল চিনেমা উপহাৰ দিম সকলোকে চাবলৈ নিমন্ত্ৰণ জনাইছোঁ 6 ছেপ্টেম্বৰ কাঞ্চনজংঘা আৰু কাঞ্চনজংঘা মানে আছিলে তোমালোকৰ চিনেমা তোমালোকৰ যিটো উচ্চাকাংক্ষা তোমালোকে পঢ়ি আছা ভাল কাম কৰিম আগুৱাই যাম সেই যিটো উচ্চাকাংক্ষাৰ শিখৰ সেইটো হৈছে কাঞ্চনজংঘা সেইটো মই ইয়াত দেখুৱাইছোঁ আৰু ষ্টৰিটো মই বিশেষ একো নকওঁ ষ্টৰিটো অকণমান টান ছাবজেক্ট সেইকাৰণে বহুত বছৰ লগালোঁ কৰিবৰ কাৰণে সাহস কৰা নাছিলোঁ ইমান বছৰ এতিয়া সাহস কৰিছোঁ মিছন চেনাৰ পিছত সেইকাৰণে কৰিছোঁ আৰু সকলো ইমান ধুনীয়াকৈ কাম কৰিছে একেলগে আৰু আমাৰ কেইজনমান নাবিক আহিবলৈ নোৱাৰিলে পবিত্ৰৰ আহিব নোৱাৰিলে মোৰ পিংকি শৰ্মা বুলি এজনী ছোৱালী নতুন ছোৱালী এক্টিং কৰিছিলে বৃন্দাবন থিয়েটাৰত আছে তাই আহিব নোৱাৰিলে পঢ়াই খাই পৰা নাই বেলেগ বেলেগ কাম বুজি আছে এনেই আমি কেইজন আহিছোঁ আৰু ধন্যবাদ আমাকে ছাপোৰ্ট দিয়াৰ কাৰণে ফৰ এভৰিথিং কাঞ্চনজংঘা এটা গান অকণমান গাই দিম মই গাই পেলাই বিদায় দিম এটা কথা কৈ লওঁ আমি যোৱা 3 দিন 4 নম্বৰ দিন ন 4 নম্বৰ দিন আমি প্ৰথমতে তিনিচুকীয়াৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ প্ৰমোশ্যন কৰিবলৈ তিনিচুকীয়া গ'লোঁ দেন ডিব্ৰুগড় গ'লোঁ তাৰপিছত আমি মৰাণ আৰু নাজিৰা গ'লোঁ কালি আজি শিৱসাগৰলৈ আহিছোঁ ৰাতিপুৱা কমাৰ্চ কলেজলৈ গ'লোঁ বিদ্যা শপত বিশ্বাস কৰা আটাইতকৈ ভাল লাগিছে ইয়ালৈ আহি এইটো কোৱা নাই যে তোমালোক মানে মই এইটো কোৱা নাই যে তোমালোক বালিকা মহাবিদ্যালয়ৰ ছোৱালী কথা মই কোৱা নাই আটাইতকৈ জোচ বেছি দেখিছোঁ মই এনেকৈ থাকিবা সদায় এনেকৈ থাকিবা ভাল হ'বা ভাল মানুহ হ'বা মই আশা কৰিছোঁ মই দি দিছোঁ জুবিনদাক যাওঁগৈ নি নহ'লে তালৈ যোৱা কথা কৈছে নাই আমি প্ৰমোশ্যন কৰিবলৈ আহিছোঁ চেল্ফি কৰিবলৈ নহয় যি নহওক আমি এবাৰ জুবিনদাৰ মুখেৰে শুনো মই কাঞ্চনজংঘা হৈ ইয়ালৈ অহা নাই আমি কাঞ্চনজংঘা হৈ ইয়ালৈ আহিছোঁ যিহেতু তোমালোক কাঞ্চনজংঘা এইবাৰ আটাইতকৈ বেছিকৈ গৰম পৰিছে এইবাৰ